হেল্ল' বন্ধুসকল, আমি এতিয়া ডিব্ৰুগড় গৈ আছোঁ। ডিব্ৰুগড়ৰ বিমল অটো এজেঞ্চি মাৰুতি উদ্যোগ হয়। আমি তালৈ গৈ আছোঁ এখন গাড়ী ল'বৰ কাৰণে। আমি কেনেধৰণৰ গাড়ী ল'লোঁ সকলোবিলাক আপোনালোকক দেখাই যাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক।
সকলোবিলাক পেপাৰ যেনে ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ সকলোবিলাক ৰেডি কৰা হ'ল লগতে তেওঁলোকে লাকি ড্ৰ কুপন এটাও দিলে